হেল্ল' গাইজ, দুপৰীয়া ভাত খাব লৈছোঁ দেই। এইফালে দালি, মিঠা আলু দিছোঁ দালিত। আজি দালি অলপ সৰহকৈ লৈছোঁ আৰু কালিৰ মাংস আছিলে আৰু নেমু 2 পিচ। এনেকৈ ভাতকেইটা খাব লৈছোঁ এতিয়া। যিমানে ভাল তৰকাৰী নাথাকক, মই ফাৰ্ষ্টতে শুকান ভাতকেইটা খালেহে শান্তি লাগে। এতিয়া নেমু বাকলি চাকলি খোৱাহে। মিঠা আলু মিঠা আলু মই দালিত দিয়ে খাওঁ। মাংস কালিৰ পৰা মাংসই খাই আছোঁ।